গুড ইভিনিং অসমবাসী, মই নূৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আৰু এক নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চিনোনিমছ আৰু এণ্টোনিমছৰ ওপৰত। সো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত প্ৰথমতে আমি এণ্টোনিমছ আলোচনা কৰিম। এণ্টোনিমছ মানে আপোনালোকে জানে যাক আমি বিপৰীত শব্দ বুলি জানো। সো বলক আৰম্ভ কৰোঁ। আজিৰ এণ্টোনিমছৰ প্ৰথম ৱৰ্ডটো হ'ল মাষ্টাৰ। মাষ্টাৰ যাক আমি গৰাকী বুলি জানো। কিবা এটা কামৰ বা সেইটো মাষ্টাৰ এইজন হয়, সেইবিলাকো বিজয়ৰ সাউথ ইণ্ডিয়ান মাষ্টাৰ মুভি সেইটো নাভাবিব, এইটো মাষ্টাৰ মানে গৰাকী। সো ইয়াৰ বিপৰীত কি হৈ যাব? সাৰ্ভেণ্ট। কোনোবা যদি একদম গৰাকী হৈ যায় আৰু কি হ'ব? তাৰ বিপৰীত কি হ'ব? কোনোবাই চাকৰ মানে যিজনে তলৰ লেভেলত কাম কৰে তেওঁক কোৱা হয় সাৰ্ভেণ্ট। সো পিছৰ যিটো ৱৰ্ড এইটো হ'ল নেচাৰেল। নেচাৰেল মানে আমি নিশ্চয় জানো যাক আমি প্ৰাকৃতিক বুলি জানো। প্ৰাকৃতিক দুৰ্যোগ হওক, প্ৰাকৃতিক বতাহ, এইবিলাক নেচাৰেল প্ৰাকৃতিক। সো নেচাৰেলৰ এণ্টোনিমছ হ'ব আৰ্টিফিচিয়েল, যিটো মানুহে নিজে বনোৱা, কৃত্ৰিমভাৱে বনোৱা। যেনেকৈ এইটো এটা মাৰ্কাৰ, এই মাৰ্কাৰটো আৰ্টিফিচিয়েল হয়, এই হোৱাইট বৰ্ডটো এটা আৰ্টিফিচিয়েল হয়। সো নেচাৰেলৰ এণ্টোনিমছটো হ'ল আৰ্টিফিচিয়েল। তাৰপিছতটো হ'ল অবে। অবে মানে পালন কৰা। আমি কিছুমানক কওঁ যে অবে দ্য ৰুলছ, নিয়ম নীতিবিলাক পালন কৰিব লাগে, মানে সেইটো পালন কৰা। সো তাৰ এণ্টোনিমছ বা বিপৰীত শব্দটো হ'ল ডিছঅবে, মানে পালন নকৰা। কিবা এটা কথা কোৱা, সেইটো নামানা, পালন নকৰাটো সেইটো হৈ গ'ল ডিছঅবে। তাৰপিছতটো হ'ল অড আৰু ইভেন। আপোনালোকে নিশ্চয় জানে যিকোনো কম্পিটিটিভ এক্সামত অড ইভেনৰ ওপৰত কুৱেশ্যনছ আহে। এইটো মেথছৰ এটা টাৰ্ম হয়। সো অড মানে কি? অড অসমীয়াত যাক আমি কওঁ কি? অযুগ্ম। আৰু ইভেন যাক আমি অসমীয়াত কওঁ যুগ্ম। যিবিলাক সংখ্যাক আমি কি কৰোঁ? 2ৰে ডিভাইড কৰিব পাৰোঁ, সেইবিলাক হৈ গ'ল ইভেন, আৰু যিটোক নোৱাৰোঁ সেইটো হৈ গ'ল অড নাম্বাৰ। ঠিক আছে। পিছৰ যিটো ৱৰ্ড এইটো হ'ল পাব্লিক। পাব্লিকটো জানে যাক ৰাজহুৱা বুলি জানো। পাব্লিক পিটাই যাক আমি পাব্লিক ধুলাই বুলি কওঁ অসমীয়াত বুজিব গ'লে। পাব্লিক মানে ৰাজহুৱা। চ' এইটো হ'ল প্ৰাইভেট। প্ৰাইভেট বুলি ক'লে ব্যক্তিগত। আজিকালি পাব্লিক স্কুল, প্ৰাইভেট স্কুল এইবিলাকৰ লগত ৰিলেটেড আপোনাৰ বুজি পাব যে পাব্লিকৰ এণ্টোনিমছটো হৈ গ'ল প্ৰাইভেট। পিছত হ'ল লিকুইড। লিকুইড মানে পনীয়। লিকুইড আপোনাৰ কি হ'ব পাৰে? লিকুইড বিভিন্ন ধৰণৰ ড্ৰিংক ক'ব পৰা, লাইক স্প্ৰাইট, কোল্ড ড্ৰিংক, এইবিলাক চব এক ধৰণৰ লিকুইড হয়। চ' লিকুইডৰ এণ্টোনিমছ বিপৰীতটো হ'ল চলিড। চলিড মানে গোটা। এতিয়া পানীৰ বিপৰীত কি হ'ব? গোটা, যিটো গোটা বস্তু সেইটোৰ বিপৰীত কি হৈ যাব? যাত নমনীয়, লিকুইড। চ' ঠিক তেনেকুৱা লিকুইডৰ এণ্টোনিমছটো হ'ল বা বিপৰীত শব্দটো হ'ল চলিড, যাক অসমীয়াত আমি গোটা বুলি জানো। চ' পিছৰ যিবিলাক ৱৰ্ড হ'ল সেইবিলাক কি আমি চাওঁ। এইটো হ'ল লং। লং মানে যাক আমি দীঘল বুলি জানো। চ' দীঘলৰ বিপৰীত কি হৈ যাব? চুটি, যাক ইংলিছত শ্বৰ্ট বুলি কোৱা হয়। চ' লঙৰ বিপৰীত শ্বৰ্ট। তাৰপিছত হ'ল পাৰ্মানেণ্ট। পাৰ্মানেণ্ট মানে হ'ল স্থায়ী। আপোনালোকে নিশ্চয় জানে বিভিন্ন ধৰণৰ ফৰ্ম ফিল কৰোঁতে তাতে পাৰ্মানেণ্ট আৰু কাৰেছপণ্ডেঞ্চ এড্ৰেছ দিয়া হয়। চ' ঠিক তেনেকুৱা পাৰ্মানেণ্ট মানে স্থায়ী। তাৰ এণ্টোনিমছ বা বিপৰীত শব্দটো হ'ল টেম্পৰাৰী, যিটো স্থায়ী নহয়, ক্ষণস্থায়ী। তাৰপিছতটো হ'ল পেডেষ্ট্ৰিয়ান। পেডেষ্ট্ৰিয়ান মানে যিজন মানুহে খোজকাঢ়ে, ৰাস্তাৰে খোজকাঢ়ি ফুৰে, তাক কোৱা হয় পেডেষ্ট্ৰিয়ান। চ' খোজকাঢ়ি ফুৰা, তাৰ বিপৰীত কি হৈ যায়? যিবিলাক গাড়ী মটৰ দি ফুৰা, যাক আমি পেচেঞ্জাৰ বুলি জানো, গাড়ী মটৰ দি ফুৰা মানুহক আমি পেচেঞ্জাৰ হিচাপে জানো। তাৰপিছত হ'ল ৰিৱাৰ্ড। ৰিৱাৰ্ড মানে কি? পুৰস্কাৰ। কিবা এটা কাম কৰাৰ ফলত, কামটো ভাল হোৱাৰ ফলত তাক ৰিৱাৰ্ড দিয়া হয়। চ' ৰিৱাৰ্ডৰ এণ্টোনিমছ বা বিপৰীতটো হৈ গ'ল পানিছমেণ্ট। কামটো বেয়া কৰিছে, তাৰ কাৰণে তেওঁক পানিছমেণ্ট দিয়া হৈছে। চ' সেইটো ৰিৱাৰ্ডৰ এণ্টোনিমছটো হৈ গ'ল পানিছমেণ্ট। এতিয়া আমি চিনোনিমছৰ কিছুমান শব্দ আলোচনা কৰিম। চ' বলক চিনোনিমছৰ প্ৰথম শব্দটো হ'ল ইনক্ৰিজ। ইনক্ৰিজ মানে কি? বঢ়াই দিয়া। চ' তাৰ সমাৰ্থক বা চিনোনিমছ শব্দটো হ'ল এনলাৰ্জ। এনলাৰ্জ মানে, লাৰ্জ মানে কি? বৃহৎ। এনলাৰ্জ মানে আৰু বঢ়াই দিয়া, আৰু ডাঙৰ কৰা। চ' ইনক্ৰিজৰ চিনোনিমছটো হৈ গ'ল এনলাৰ্জ। তাৰপিছতে হ'ল জাৰ্ণি। জাৰ্ণি বুলি ক'লে যাত্ৰা। আমি নিশ্চয় জানো কিছুমান ৰিলেশ্যনশ্বিপত কি হয়? কোৱা হয় ছেফ জাৰ্ণি। ক'তবা গ'লে কোৱা হয় ছেফ জাৰ্ণি। চ' মানে জাৰ্ণি, তাৰ যাত্ৰাটো যাতে ছেফ হওক। চ' জাৰ্ণি, যাত্ৰাৰ চিনোনিমছ বা সমাৰ্থক শব্দটো হ'ল ট্ৰিপ। ট্ৰিপ মানেও এক ধৰণৰ যাত্ৰা বুজায়, যে আমি এইটো ট্ৰিপত গৈছিলোঁ। হোৱাট ইজ ইয়ৰ নেক্সট ট্ৰিপ? তোমাৰ অহাৰ ট্ৰিপ কি আছে? চ' এনেকুৱা ট্ৰিপ যাক বুজায়। আপোনালোকে বিভিন্ন ধৰণৰ মট' ব্লগৰ চেনেলবিলাকত চাব পাৰিব ট্ৰিপৰ বিষয়ে বা জাৰ্ণিৰ বিষয়ে। চ' পিছৰটো হ'ল লয়েল। লয়েল মানে কি? লয়েল বুলি ক'লে যে লয়েল, যে তেওঁ বা ৰিলেশ্যনশ্বিপৰ কথা হওক, ফ্ৰেণ্ডৰ লগত হওক, তেওঁ মোৰ লয়েল বন্ধু, বা তাই মোৰ লগত লয়েল হিচাপে আছিল। এইটো লয়েল মানে বিশ্বাসী, যাক আমি অসমীয়াত বুজিব পাৰোঁ। চ' চিনোনিমছটো হ'ল ফেইথফুল। যে ফেইথ মানেও বিশ্বাস, ফেইথফুল। বিশ্বাস নহ'লে কোনো ধৰণৰ ৰিলেশ্যনশ্বিপ নচলে। এইটো কথা জাষ্ট শুনিবলৈহে ভাল লাগে। পইচা নহ'লে কোনো ধৰণৰ ৰিলেশ্যনশ্বিপ নচলে। তাৰপিছতটো হ'ল মিক্স। মিক্স মানে কি? দুটা বস্তু, এটা কালাৰ আৰু এটা কালাৰ দুটা মিক্স কৰি দিলোঁ, মিক্স।
মিশ্রণ সো তার সিনোনিমসটো হৈ গল ব্লেন্ড ব্লেন্ড মানেও মিশ্রণ আর এইটো খুবই ইম্পর্টেন্ট হয় এইটো ইম্পর্টেন্ট বুলি কব পাৰি কাৰণ এইটো এই ওয়ার্ডটো বিভিন্ন ধৰণৰ এক্সামত আহি থকা দেখা গৈছে তাৰপিছত হল পুৰ পুৰ মানে দুখিয়া যেটো মোৰ নিচিনা মানুহ আপোনালোকৰ নিশ্চয় কমেন্ট কৰি জনাবচোন আপোনালোক কেনেকুৱা পুৰ নে ৰিচৰ ভিতৰত পৰে মইতো অলৱেজ পুৰৰ ভিতৰতে পৰো এদিন আপোনালোকৰ আশাত এদিন ৰিচ হবলৈ চেষ্টা কৰিম পুৰ মানে দুখিয়া যাক আমি দুখিয়া হিচাপে জানো সো দুখিয়াৰ সিনোনিমস কি বা সমাৰ্থক হল নিডি নিড মানে কি প্ৰয়োজন দুখিয়া মানুহৰ কি যিকোনো বস্তু প্ৰয়োজন থাকে এতিয়া মোক এটা হোৱাইট মানে কব গলে ডিজিটাল বোৰ্ড লাগে এটো মোৰ কাৰণে কি দুখিয়া মই সেই দুখী ডিজিটাল বোৰ্ডৰ কাৰণে মই নিডি মোক প্ৰয়োজন সো পুৰৰ সিনোনিমসটো হৈ গল নিডি সো আজিৰ ভিডিওৰ যে হেকৰ যেটা ওয়ার্ড হেগেটা আমি চাই আছো হেটা ওয়ার্ডৰ ভিতৰত প্ৰথমটো আছে কোৱাইট কোৱাইট মানে শান্ত শান্ত খ্রিষ্ট বুলি যাক আমি জানো একদম মুখেৰে শব্দ নবা কোৱাইট হৈ বহি থাকা বি কোৱাইট শান্ত সো তার সিনোনিমসটো হল কাম মানেও শান্ত পিচফুল মানেও শান্ত সো কোৱাইটৰ সিনোনিমসটো হল কাম বা পিচফুল তাৰপিছত হল ৰিয়েল ৰিয়েলৰ সমাৰ্থক শব্দটো কি আৰু ৰিয়েলৰ এন্টোনিম শব্দটো বা বিপৰীত কি ৰিয়েলৰ বিপৰীতটো হৈ গল ডুপ্লিকেট অৰিজিনালৰটো ডুপ্লিকেট হৈ গল সো ৰিয়েলৰ সিনোনিমস বা সমাৰ্থক শব্দটো হল অৰিজিনাল অৰিজিনাল মানেও বস্তুটো একদম অৰিজিনাল বুলি যাক আমি জানো তাৰপিছত হল ট্রাই ট্রাই মানে আমি যাক জানো অসমীয়াত কোৱা হয় চেষ্টা চেষ্টা কিয় কৰিব লাগে আমি যিকোনো কামত চেষ্টা কৰিব লাগে নট ইভেন এক্সামে হওক বা যিকোনো ধৰণৰ কামত আমি চেষ্টা কৰিব লাগে সো চেষ্টা বা ট্রায়াৰ সিনোনিমসটো কি হৈ গল অ্যাটেম্প্ট অ্যাটেম্প্ট মানেও এক ধৰণৰ চেষ্টা বুজায় আপোনালোকে নিশ্চয় জানে যে সিএ হওক বা ইপিএসসি হওক তুমি কিমান অ্যাটেম্প্ট দিছা মানে কিমান চেষ্টা কৰিছা বলে মই দুবাৰ অ্যাটেম্প্ট কৰিছো বাট পোৱা নাই তো পিছৰ কথা সো ট্রায়াৰ সিনোনিমসটো হৈ গল অ্যাটেম্প্ট তাৰপিছত হৈ গল ভ্যানিশ ভ্যানিশ মানে কি ভ্যানিশ মানে ডিসএপিয়ার মানে নোহোৱা হৈ যোৱা সো ভ্যানিশৰ সিনোনিমসটো হৈ গল ডিসএপিয়ার মানে নোহোৱা হৈ যোৱা কিবা এটা বস্তু আছিল এটো নোহোৱা হৈ গল এক্সাম্পল যদি ধৰা হল ইয়াতে এটা রাউন্ড আছিল এটা আমি মুছি দিলো এটো হৈ গল ডিসএপিয়ার সো ভ্যানিশৰ সিনোনিমসটো হৈ গল ডিসএপিয়ার তাৰপিছত আৰু আজিৰ ভিডিওৰ হেকৰ যেটো ওয়ার্ড হল এটো হল উইক উইক মানে কি আপোনালোকে নিশ্চয় কমেন্টত জনাব উইক মানে কি সো উইকৰ সিনোনিমস বা সমাৰ্থক শব্দটো হল ইম্পর্টেন্ট ইম্পর্টেন্ট নহয় ইম্পর্টেন্ট হৈ গলে গুৰুত্বপূৰ্ণ হৈ গলে হয় এটো হল ইম্পর্টেন্ট সো এটো মোক জনাব যে উইকৰ অসমীয়াত কি বুলি কোৱা হয় সো আজিৰ কাৰণে ইমানখিনি আছিল ভাল লাগিলে সাবস্ক্রাইব কৰিব ধন্যবাদ জয় আই অসম